কেতিয়াবা মন চনবোৰ একদম ভাল নালাগে জানেনে যিবোৰ জেগালৈ গৈ মানে ভাল নালাগে সেইবোৰ জেগালৈকে বাৰে বাৰে গৈ থাকিব লাগে সেইকাৰণে মুখখন ফুলাই ওলালোঁ আৰু ৰাতিপুৱাই আৰু এয়া দেখিছেনে লগতে মোৰ লগতে এই হাঁহিও ইমান কষ্ট পায় বেচেৰি সঁচাকৈ জন্ম আগৰ পৰাই মোৰ লগত যে বহুত ষ্ট্ৰাগল কৰিছে তাই মানে আজি আমি মেডিকেল কলেজলৈ যাব লগা হৈছে মোৰ মানে হাতত এটা স্কিনৰ প্ৰব্লেম আজি 5 বছৰ ধৰি ইমান মানে ট্ৰিটমেণ্ট কৰাইছোঁ অকণ মানুহ ভাল হোৱা নাই জানেনে আৰু এই ট্ৰিটমেণ্টটো ভাল নোহোৱাৰ কাৰণে বাৰে বাৰে মই ডক্টৰ সলাই থাকিব লগা হৈছে আৰু এই কথাটোক লৈ মোৰ সাংঘাতিক খং উঠা হৈছে বাটতে দেখিলোঁ এয়া গজানন এটা দীঘলীয়া সেৱা কৰিছোঁ প্ৰভু এইবাৰো চকু মেলি চাবা দেই বাৰে বাৰে আৰুনো কিমান ট্ৰিটমেণ্ট কৰিম কিমান ডাক্তৰৰ ওচৰলৈ যাম আৰু ফাইনেলি আহি পাই গ'লোহি যোৰহাট মেডিকেল কলেজ মানুহ দেখিছেনে কিমান বেছি ভিৰ হৈছে নহয় আজি বুধবাৰ যে প্ৰত্যেকটো OPDৰ মানে ডক্টৰ থাকে সেইকাৰণে আজি ইমান দীঘলীয়া ভিৰ আৰু উপায় নাই জেনেৰেল পিপুল জেনেৰেল লাইনত ধৰি আমি যাবই লাগিব গতিকে 2 ঘণ্টামান বুন্দাপৰ দি ফাইনেলি টিকেটটো পাই মই ডক্টৰক দেখুৱালোঁ আৰু আমনি লাগি গৈছে আৰু ভাগৰ লাগি গ'ল আৰু এটা আইচক্ৰীম খাই আমাৰ উভতনি যাত্ৰা আৰম্ভ হ'ল আৰু এই হাঁহিজনী যে সঁচাকৈ আজি বহুত কষ্ট পালে বেচেৰি তাই মই বাহিৰতে লগত থৈ গ'লোঁ তাইক আৰু এতিয়া আমি ঘূৰি আহিছোঁ ঘৰলৈ মই আহি পালোহি আৰু আহি পেলাই পাই চিধা মই চাহ তাহকণ খাই আজৰি হৈ ল'লোঁ গা চা ধুই ল'লোঁ মেডিকেলৰ পৰা আহি ভাল নালাগে ন আৰু মোৰ মানে প্ৰব্লেমটো কি হৈছে গম পায়নে এই হাতটো ধৰিব পাইছেনে জানো আপোনালোকে স্কিনটো 2টা কালাৰ হৈ গৈছে দেখিছেনে আৰু বহুতে মোক এইখিনি খৰ বুলি কৈ আছিলে পিছে ডক্টৰে প্ৰত্যেকবাৰতে কয় এইটো খৰ নহয় এইটো এলাৰ্জিক প্ৰব্লেম হয় আৰু মই যেতিয়া দৰৱবোৰ খাই থাকোঁ ই একদম ধুনীয়া হৈ যায় আকৌ আগৰ স্কিনৰ নিচিনা হৈ যায় যেতিয়া মই দৰৱখিনি এৰি দিওঁ নহয় সি আকৌ গুচি আহে মানে বাৰে বাৰে এনেকৈ মই 4-5 বছৰ ধৰি একেটা প্ৰব্লেমতে ফচি আছোঁ আৰু মানে এতিয়া কি হ'ল হাঁহি জন্ম হোৱাৰ পিছত মই যিহেতু হাঁহিক ব্ৰেষ্ট ফিড কৰাওঁ সেইকাৰণে মই চব দৰৱ খাবও নোৱাৰোঁ ডক্টৰে সেইকাৰণে আজি মানে যেতিয়া মই ডক্টৰক দেখালোঁ তেওঁ কৈছে মানে অকল মানে স্কিনত এপ্লাই ক্ৰীম লোচন এনেকুৱাবোৰহে দিছে মই টেবলেট খাব নোৱাৰোঁ যিহেতু মানে টেবলেট খালে হাঁহিৰ কাৰণে এইটো অপকাৰ হ'ব পাৰে গতিকে কৈছে আপুনি যদি খাব বিচাৰে এনেকুৱাকৈ খাব মানে আপুনি যেতিয়া খাব দৰৱটো তাৰপিছত আৰু ব্ৰেষ্ট ফিড নকৰাব সেইটোতো আমাৰ মাকবিলাকৰ কাৰণে একেবাৰে সম্ভৱেই নহয় হয়নে কওক কোন সময়ত তাহাঁতি বিচাৰি দিয়ে কোনে জানে সেইকাৰণে আৰু যিসকল নতুনকৈ মাক হৈছে বা নাজানে মই সকলক জনাই দিছোঁ যে আপোনালোকৰ যদি কিবা প্ৰব্লেম হয় ব্ৰেষ্ট ফিড কৰাই থাকোঁতে কিবা মানে কিবা বেমাৰৰ ট্ৰিটমেণ্ট কৰিব লগা হয় আপুনি ডক্টৰক প্ৰথমতে জনাই দিব যে আপুনি ব্ৰেষ্ট ফিড কৰাইছে মানে ব্ৰেষ্ট ফিড কৰালে বহুত দৰৱ কিছুমান ডক্টৰে নিদিয়ে তাহাঁতৰ বাচ্চাবিলাকৰ কাৰণে অপকাৰ হ'ব পাৰে ন সেইকাৰণে যিসকলে জানেতো জানেই যিসকলে নাজানে বা নতুনকৈ মাক হৈছে মই সেইসকলৰ কাৰণে জনাই দিছোঁ আপোনালোকে যিকোনো বেমাৰৰ ট্ৰিটমেণ্ট কৰাৰ আগত আপুনি ডক্টৰক ক'বলৈ নাপাহৰিব যে আপুনি ব্ৰেষ্ট ফিডিং মাদাৰ হয় আৰু আপোনালোকৰ মাজত এনেকুৱা কোনোবা আছে নি মোৰ দৰে স্কিন প্ৰব্লেমত এনেকৈ ভুগি আছে ধৰক বহুত দিন ট্ৰিটমেণ্ট কৰি ভাল হোৱা নাছিলে কিন্তু কাৰোবাৰ ওচৰত দেখুৱাই আপোনালোকৰ ভাল হৈ গৈছে যদি তেনেকুৱা আছে প্লিজ মোক কমেণ্টত ছাজেষ্ট কৰিবলৈ আপোনালোকে নাপাহৰিব আপোনালোকৰ কৰা এইকণ সহায় মোক মানে বহুতখিনি উপশম দিব আৰু ঠিক আছে তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ আৰু বহুতে আপোনালোকে মোক ভিডিঅ'বিলাক চাইছে ধন্যবাদ দিছে সকলে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে হয়তো পাহৰি গৈছে গতিকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ